হে গাইজ, মোৰ ইউটিউব চেনেল পিটিনিটো ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজি আমি আহিলোঁ গাঁৱৰ ঘৰলৈ। মানে এইকেইদিন এসপ্তাহ ধৰি পানী পৰি আছিল, সেইকাৰণে ভাবিলোঁ এবাৰ গাঁৱৰ ঘৰলৈ গৈ আহোঁ। সেইকাৰণে গাঁৱৰ ঘৰলৈ আহিলোঁ। আৰু ভিডিঅ'টো চাই যাওকচোন স্কিপ নকৰাকৈ সকলোখিনি। আৰু চাওক পানী কিমান উঠিছে, আৰু আপোনালোকক দেখুৱাই যাম পানী আমাৰ ইয়াতে ক'ত ক'ত কিমান উঠে। চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ, ঠিক আছে? আহক তেনেহ'লে চাওক পুখুৰী পাৰখন চাওকচোন। আৰু বজাৰখন চাওকচোন কেনেদৰে পানীৰে ভৰি গৈছে, আৰু সেইকাৰণে মানুহখিনিয়ে আৰু ৰাস্তাতে বিক্ৰী কৰিব ধৰিছে শাক চব্জিবিলাক। চাওকচোন বজাৰখন এবাৰ। ini